ভ্ৰুং 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 আৰম্ভ হৈ গ'ল আজি নতুন যাত্ৰা এটা। আজি ভাবিছোঁ আজি অলপ ওলাই যাওঁ, সেইকাৰণে ওলালোঁ আজি কাচি ধুনীয়া হৈ। কেনেকুৱা লাগিছে বাৰু কমেণ্ট বক্সত নিশ্চয় জনাব। বাচ্চাকেইটাতো একদম দৰণীয়া নাই, যাওঁ যাওঁ কেৱল যাওঁ। আৰু ভাবিছোঁ আজি অ'টোতে যাওঁ। তো চাফাৰে আৰম্ভ হৈ গ'ল আমাৰ। প্ৰথমতে যাম ডক্টৰৰ ওচৰলৈ, কাৰণ ল'ৰাটোৰ অলপমান কিবা এটা হৈ আছে, যিটো কাৰণত ডক্টৰলৈ যোৱা একেবাৰে জৰুৰী। ডক্টৰৰ ওচৰত যাম বুলি ভাবিলোঁ তাৰে ওচৰতে এখন আছে ধুনীয়া পাৰ্ক, যিখন আপোনালোকক দেখাম মই। সেই ভাবিলোঁ একেলগে পাৰ্কৰ পৰা ফুৰিও আহিম, আৰু এক গুলিত দুই চিগাৰ বুলি কথা এটাই আছে নহয়। তো আজি মই এক গুলিত দুই চিগাৰ কৰিবলৈ গৈ আছোঁ। এয়া পাই গ'লোঁ আমি আদাবাৰী। এয়া আদাবাৰীৰ বাছকেইখন দেখিলে এনেকুৱা লাগে যেন ঘৰত পাঠশালালৈ গুচি যাম। সেইফালে যে ৰাইট চাইডে বাছকেইখন দেখিছোঁ, গোটেইকেইখনে পাঠশালালৈ যোৱা বাছ। দেখিলে একদম নিজৰে একদম ঘৰলৈ মনত পৰি যায়। তথাপি বাচ্চাকেইটা বহুত ফূৰ্তি, সিহঁতক আজি উলিয়াই আনিছোঁ। যি কি নহওক, অ'টোত গৈ খুবেই ভাল লাগে। আপোনালোকে কেতিয়াবা অ'টোত চাফাৰ কৰিবচোন। কোনে কোনে কৰে চাফাৰ অ'টোত কৰে নিশ্চয় জনাব। আমি অ'টোতো যাওঁ, গাড়ীতো যাওঁ, মুঠতে য'তে পাওঁ ত'তে যাওঁ, মুঠতে ফুৰিব যাব লাগে। এয়া আহি পালোঁ ডক্টৰৰ ওচৰলৈ। ডক্টৰৰ তাৰ অলপ কাণৰ প্ৰব্লেম হৈ আছে, যিটো কাৰণত আমি ডক্টৰৰ ওচৰলৈ আহিব লগা হ'ল। দুবাৰ আগতো আহিছিলোঁ ইয়াত, আৰু আজিও আহিব লগা হ'ল। ডক্টৰ দেখা পাই চলি ভয়ত পেপুৱা লাগি থাকিল, কিন্তু উৎপাত কি চাব, বহুত উৎপাত কৰিলে। কিমান উৎপাত সেইটো আপোনালোকে দেখাই পাইছে। এবাৰতো পৰিও গ'ল সি, এয়াই নহয় আৰু সেইফালে এটা টিভি চলি আছে, তাত কিবা কিবি এইটো ENT ডক্টৰৰ ওচৰত গৈছোঁ, কিবা কিবি কাণৰ কিবা দেখাইছে। মানুহবোৰে এনেদৰে ৰখি আছে বহুত সময়। এটা পেচেণ্টক সঁচাকৈ ডক্টৰ অভিনৱ ঘোষ বহুত ENTত বহুত ভাল ডক্টৰ হয়। আদাবাৰীত চিকিৎসা ক্লিনিকত বহে। আপোনালোকৰ কিবা প্ৰব্লেম থাকিলে দেখুৱাব পাৰে। এই ল'ৰাৰ উৎপাত আৰম্ভ হৈ গ'ল। লগতে মাইনাও আছে নাচি, কাৰণ সিহঁতৰ বহুত বিৰক্তি লাগিছে। এয়া ট্ৰাক লৈ আনিলোঁ। এইফালে কাণত কিবা দি দিছে, সি ভয়ত একদম পেপুৱা লাগি একদমেই কান্দিছে। মোৰ বহুত বেয়া লাগিছে। পাপাকক দেখাম বুলি ভিডিঅ'টো বনাই লৈছোঁ। আপোনালোকে বেয়া নাভাবিব যে ল'ৰাটো এনেদৰে কান্দি আছে বা মাকে ভিডিঅ' বনাই আছে। পাপাকে কৈছে তাক কি কৰি থাকে মোক ভিডিঅ' বনাই দেখাবাচোন। সেইকাৰণে মই এইখিনি ভিডিঅ' বনাই লৈছিলোঁ। কিন্তু ভিডিঅ' বনোৱা, মেডিকেলত যায় ভিডিঅ' বনাই, এইবোৰ বাৰু ভাল কথা নহয়। এইফালে আহি গ'লোঁ পাৰ্কত কৰিব লগা হ'ল বহুত সময় ৱেইট, কাৰণ মানুহ পাৰ্কততো জানেই কিমান মানুহ থাকে। লগতে ৰখি অৱশেষত পালোঁ টিকেট পাই গ'লোঁ পাৰ্কৰ ভিতৰলৈ। এইখন হৈছে আদাবাৰীৰ অটল উদ্যান পাৰ্ক। বহুতে ভাল লাগে আৰু বহুতে ধুনীয়া হয়। ভিউজ চাব আপোনালোকে, বহুত ভাল। এয়া দেখিছেনে? আৰু পাৰ্কখন বহুত ডাঙৰ, বহুত এৰিয়া। আপোনালোকৰ ফটো উঠা সুবিধাৰ পৰা বাচ্ছাৰ খেলালৈকে বহুত কিবা কিবি সুবিধা আছে। আপোনালোকে নিজৰ বাচ্ছা যদি ওচৰত কোনোবা আছে আদাবাৰী, এনেকৈ লৈ আহিব পাৰে। আগতেও গৈছোঁ এইখন পাৰ্কত, আৰু এইবাৰো গৈছোঁ, কাৰণ এবাৰ যায়ে যিহেতু ইমান ভাল, দুবাৰ গৈছোঁ এতিয়া গমেই পাইছে এবাৰ যে কিমান ভাল লাগিছে। আৰু বেছি সময় থাকিব নাপালোঁ, আৰু সেইকাৰণে বহুত বেয়া লাগিল। এইবোৰ বাচ্চা এনেদৰে দৌৰি আছে, চায়ে ভাল লাগে। আৰু মোৰ ল'ৰাটোতো তৰণীয়ে নাই, হাতৰ পৰা কিমান বাৰ এৰা দি সি গুচি গৈছে, দৌৰি আছে, সেইটো ক'বই নালাগে। লগতে দেখিছে ল'ৰাৰ উৎপাত আৰম্ভ হৈ গ'ল। তাক হাতৰ পৰা এৰা দিলে সি দৌৰ মাৰি এইফালে যায় সেইফালে যায়, সেইকাৰণে এটা তাক ধৰি থাকিব লগা হৈছে। লগতে বেচেৰিটোৰ আমাৰ বহুত কষ্ট হৈছে, তাক দাঙি অ'টোত নিব লগা হৈছে। লগতে ময়ো বেচেৰি দিয়কচোন, ময়ো তাক দাঙি ইফালে লৈ গৈ আছোঁ। আৰু এইফালে খেলাৰ ইমান সুবিধা আছে, আপোনালোকে নিজৰ ল'ৰা ছোৱালীক লৈ আনিব পাৰে, কাৰণ খেলাৰ বহুতে সুবিধা আছে আৰু বহুতে ভাল লাগে। লগতে সি এইখনতো উঠিব নেৰিলে, ইমানেই দুষ্ট। আৰু অলপ সময় তাক মই জোলনাও দিলোঁ, কাৰণ সি এইখনতো উঠি বহুত ভাল পায়, যিহেতু বাচ্চা জানেয়ে। এইফালে বাক, এইফালে ভাইটি, চবকেইটা দুয়োটাজনে লগ হৈ এনেকৈ জোলি আছে। এয়া চাওক, তাই যে এইখনৰ পৰা নামিবই বিচৰা নাছিল, মাকে লাষ্টত জোৰ জবৰদস্তি কৰি বলা যাব লাগে, কাৰণ বেলেগ মানুহ যিহেতু ৰখি থাকে, বেছি সময় উঠাই থাকিব ভাল নালাগে, কাৰণ ইটো সিটোকে যিহেতু ৰখি থাকে। আৰু ইয়াৰ পিছতে আমি এইফালে গুচি আহিব লগা হ'ল, কাৰণ এইফালে আমাৰ বহুত দৌৰা-দৌৰি হৈছে। আধা ঘণ্টা সময় আমি থাকিব নাপালোঁ। লগতে তাৰে মাজতে ইয়াতো আহি অলপ ফটো উঠিলোঁ, কাৰণ জানেই ক'ৰবাত গ'লে ফটো উঠা চখ সকলোৰে থাকে। আৰু এইখিনিতো তাক উঠাই মেলি, দুয়োজনকে উঠাই মেলি এতিয়া আমি ঘৰত যাব হ'ল। ঘৰত এইটো কাৰণে সোনকালে আহিব লগা হ'ল, কাৰণ এইফালে বাবু ঘৰতে আছিল, এইফালে ফোন কৰি আছে, ইয়াৰ ভয় লাগিছে, মা ঘৰত আহা। তো তাক এৰি যোৱাৰ কাৰণে, অৰ্থাৎ ডাঙৰ বাবুক এৰি যোৱাৰ কাৰণে আমি সোনকালে ঘৰত গুচি আহিব লাগে। বহুতে বেয়া লাগিল, কাৰণ বেছি সময় থাকিব নাপালোঁ। যোৱাবাৰ আকৌ আহি বহুত ভাল লাগিছিল, কাৰণ যোৱাবাৰ আমি 2 ঘণ্টা 3 ঘণ্টা থাকিব পাৰিছিলোঁ। আজিৰ ভিডিঅ'টো আছিল এইখিনিলৈকে। আজিলৈ এৰিছোঁ, বাই বাই।